নমস্কাৰ দৰ্শকসকল, 2026-27 বিত্তীয় বৰ্ষৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অসম বিধানসভাত 2,85,000 কোটি টকাৰ পূৰ্ণাংগ বাজেট দাখিল কৰে। স্বাস্থ্য খণ্ড নতুনকৈ 33,240টা পদত হ'ব নিযুক্তি, শীঘ্ৰে ওলাব বিজ্ঞাপন। আৰু 25 ডিচেম্বৰত মিছন বসুন্ধৰা 4.0ৰ শুভাৰম্ভ। অসমৰ 1 লাখ পৰিয়ালে লাভ কৰিব ভূমি অধিকাৰ। আৰু দাম বাঢ়িব ইটা, গিটি আৰু ছেকেণ্ড হেণ্ড বাহনৰ মালিকীস্বত্ব স্থানান্তৰ। আৰু কয়লা ভিত্তিক সামগ্ৰী ভূ-জলৰ বাণিজ্যিক আহৰণ। আৰু সন্তান জন্ম হ'লে কেৱল মাতৃয়েই নহয়, পিতৃয়েও লাভ কৰিব 2টা সপ্তাহৰ বাবে ছুটী। কিন্তু মাহৰ সম্পূৰ্ণ দৰমহা লাভ কৰিব চৰকাৰী কৰ্মচাৰীয়ে। আৰু ছেপ্টেম্বৰৰ পৰা স্নাতক শিক্ষাৰ্থীয়ে পাব 2,000কৈ টকা। আৰু আগষ্ট মাহৰ পৰা পুনৰ বিতৰণ কৰা হ'ব অৰুণোদয় আঁচনিৰ টকা। যোগ্য হিতাধিকাৰীয়ে লাভ কৰিব ধন। অযোগ্যসকল বাদ পৰিব এই আঁচনিৰ ধন লাভৰ পৰা। আৰু অসমৰ গাঁও পঞ্চায়তত স্থাপন কৰা হ'ব প্ৰধানমন্ত্ৰী কিষাণ সমৃদ্ধি কেন্দ্ৰ। আৰু আগষ্ট মাহৰ পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে ৰেহাই মূল্যত লাভ কৰিব ৰেচনৰ বস্তুবোৰ। আৰু বড়োলেণ্ডৰ কল্যাণ বিভাগলৈ 4,000 কোটি টকা আবণ্টনৰ প্ৰস্তাৱ। আৰু অসম শিক্ষা বিভাগলৈ 18,000 কোটি টকা আবণ্টনৰ প্ৰস্তাৱ। আৰু আত্মসহায়ক গোটৰ সদস্যসকলে পাব বন্ধকবিহীন বেংকৰ ঋণ। আৰু 7,200 বিঘা মাটিত গুৱাহাটীত নিৰ্মাণ হ'ব ছেটেলাইট চিটি। ছেটেলাইট চিটিত থাকিব 100টা চৰকাৰী প্ৰকল্প। ছেটেলাইট চিটিৰ বাবে ধাৰ্য কৰা হৈছে 2,100 কোটি টকা। আৰু লাচিত বৰফুকন কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে টকা আগবঢ়াব চৰকাৰে। আজিলৈ বাতৰি ইমানেই আছিল। জয় আই অসম।